আপোনালোকে বাৰু কিতাপ পঢ়ি ভাল পায়নে? নিশ্চয় ভাল পাইছে কি? মই ভাল পাওঁ। আৰু কিতাপ পঢ়াৰ লগত যদি একাপ কফি বা একাপ চাহ হয় তেতিয়াহ'লেতো কথাই বেলেগ নহয় জানো? এই সুবিধাকণ এটা বুক কেফে আমাৰ ইয়াত খোলা হৈছে। আমাৰ এটা বুক কেফে নতুন ষ্টাৰ্ট কৰা হৈছে। সেইটো হৈছে আপোনাৰ যোৰহাট বঙাল পুখুৰীত স্থিত পেজ টাউনাৰ। আৰু মই আজি আছোঁ পেজ টাউনত আৰু মই সম্পূৰ্ণকৈ দেখাওঁ আপোনাক কি আছে পেজ টাউনত কি কৰিব পাৰি। আপুনি মানে পেজ টাউনলৈ যদি আহে আপুনি একাপ চাহৰ সৈতে বা একাপ কফিৰ সৈতে এখন আপুনি ধুনীয়া কিতাপ আপোনাৰ মন পচন্দৰ এখন ধুনীয়া কিতাপ আপুনি পঢ়িব পাৰে। ইয়াত আপুনি বহি পঢ়িব পাৰে। লগতে যদি আপুনি কিতাপখন ভাল লাগে আপুনি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। খুব এটা ধুনীয়া কনচেপ্ট আমাৰ যোৰহাটৰ এগৰাকী বায়ে আৰম্ভ কৰিছে। গতিকে মই বাক ধন্যবাদ জনাইছোঁ। এইটো সময়ত তেওঁ এনেকুৱা এটা মানে ষ্টাৰ্টআপ তেওঁ এটা চাকৰি কৰিছিলে। মই জনাইছোঁ তেওঁ এটা চাকৰি কৰি আছিলে। সেই চাকৰি এৰি পেলাই কিতাপৰ এটা ব্যৱসায় নতুন আৰম্ভ কৰিছে, মানে যিটো সম্পূৰ্ণ নতুন কনচেপ্ট। অসমত চাগে এইটো খুব কম আছে, এনেকুৱা ধৰণৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত আছে বা কলকাতাত আছে, কিন্তু আমাৰ অসমত খুব কম। মানে আপুনি য'ত লাইব্ৰেৰীত যাব পাৰে, একাপ চাহ খাব পাৰে, একাপ কফি খাব পাৰে, এটা ধুনীয়া পৰিৱেশত বহি এখন আপোনাৰ মন পচন্দৰ ধুনীয়া কিতাপ পঢ়িব পাৰে। তো তেনেহ'লে আহিব আপোনালোকে আমাৰ যি যোৰহাট বঙালপুখুৰীস্থিত আপোনাৰ পেজ টাউনাৰলৈ। গতিকে আহক আমি ভিতৰত। কিতাপ তেওঁৰ খুব প্ৰিয়। তেওঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি বা বিভিন্ন ধৰণৰ কিতাপ কালেকশ্যন কৰি খুব ভাল পাইছিল আৰু সেয়েহে তেওঁ কিতাপক লৈ এটি ধুনীয়া সপোন মনতে পুহি ৰাখিছিল। আৰু তেওঁ মনতে পুহি ৰখা সেই ধুনীয়া সপোনটোৰে বাস্তৱ ৰূপ হৈছে পেজ টাউনাৰ। হয়, মই আজি আপোনালোকৰ আগত চিনাকি কৰাই দিম যোৰহাটৰ এগৰাকী উদ্যমী যুৱতী ভাগ্যশ্ৰী কটকী। তেখেতৰে একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটি ধুনীয়া অনুষ্ঠান পেজ টাউনাৰ বুক কেফে। আহকচোন আমি তেখেতৰ লগত অলপ কথা পাতোঁ। স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আপোনাক শুভেচ্ছা জনাইছোঁ যে আপুনি ইমান ধুনীয়া এটা কাম আপুনি কৰিছে বৰ্তমান, ঠিক আছে। আৰু কেনেকৈ দেখিলে বা আপুনি ইমান ধুনীয়া এটা সপোন মানে কেনেকৈ আৰম্ভ হ'ল আপোনাৰ? মই 2014 চনৰ পৰা ভাবি আহিছিলোঁ, মন আছিলে। তাৰপিছত বহুত প্ৰব্লেমছৰ কাৰণে কিছুমান প্ৰব্লেমছ হোৱাৰ কাৰণে মানে মই আৰম্ভ নকৰিলোঁ সেই সময়ত। আৰু বহুত সৰু হৈ আছিলোঁ, মই গ্ৰেজুৱেশ্যন কৰিহে আছিলোঁ, মোৰ কমপ্লিটো হোৱা নাছিলে। সেইটো সময়ত মই সপোনটো দেখিছিলোঁ। তাৰপিছত মাষ্টাৰ্ছ কৰিব গ'লোঁ, তাৰপিছত জব পালোঁ, চাকৰি কৰিলোঁ। তাৰপিছত আৰু সেইটো সপোন হৈ থাকিলে, ভবা নাই আৰু সেইটো বিষয়ে পিছত। তাৰপিছত যেতিয়া চাকৰিটো মই অৰুণাচলত চাকৰি কৰি আছিলোঁ, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত। তাৰপিছত তাৰ পৰা যেতিয়া আহিছোঁ মই ৰিজাইন দি পেলাই, তাৰপিছত মই ভাবিছোঁ মইতো ৰিজাইন দি আহিছোঁ, মোৰ যিটো সপোন আছিলে সেইটো মই পূৰা কৰিবলৈ আহিছোঁ চাগে, সেইটো মই ভাবিলোঁ। তাৰপিছত সেইকাৰণে আৰম্ভ কৰিলোঁ, অকণমান মোৰ নিজৰ ছেভিংছৰ পৰা কৰিলোঁ, অকণমান মোৰ দেউতাই বহুত সহায় কৰিলে, অকণমান ভালকৈ সহায় কৰিলে দেউতাই। হয়, মানে বৰ্তমান আপোনাৰ ইয়াত এটা লাইব্ৰেৰী হয় এইটো এটা, আৰু লগতে ইয়াত আপুনি কোনোবা যদি গ্ৰাহক আহে তেওঁলোকে কিতাপ ক্ৰয় কৰিব পাৰিব নিশ্চয়, নহয় জানো? হয়, আৰু যদি ইয়াত বহি কিতাপ পঢ়িব পাৰিব ন? কিতাপ পঢ়িব পাৰে। ইয়াত এইটো ৰুমত আৰু এটা বেলেগ এটা ৰুম আছে লাইব্ৰেৰীৰ কাৰণে, টোটেলি সেইটো বেলেগকৈ যাতে মানে শান্ত পৰিৱেশ এটা দিব পাৰোঁ, পঢ়াৰ কাৰণে এটা পৰিৱেশ লাগে, পৰিৱেশটো যাতে মই দিব পাৰোঁ, সেইকাৰণে মই এটা বেলেগ এটা ৰুম কৰিছোঁ লাইব্ৰেৰী। এইটো মানে অকণমান জাষ্ট বহি পালে আমি দোকানত যেতিয়া কিবা কিতাপৰ দোকানত যাওঁ, কিতাপখন লৈ গুচি আহিব লাগে, বিকজ তাত জেগা নাথাকে বহি পঢ়া। তো সেই অকণমান কিতাপখন খুলি অকণমান চাই মেলি পেলাই এটলিষ্ট এটা চেপ্টাৰ চাবৰ কাৰণে এই জেগাখন ৰাখিছোঁ, যাতে মানে বহি পেলাই আৰামছে চাই মেলি পেলাই যিখন লাগে কিতাপ কিনি লৈ যাব পাৰে নিশ্চয়, নহয় জানো? আৰু বৰ্তমান কিমান মান আপোনাৰ ওচৰত বুক মানে আছে আপোনাৰ ওচৰত বৰ্তমান? কিমান আছে? মোৰ দেন 500 আছে। চিলড্ৰেনৰ নিচিনা হয়। মানে আপুনি যিটো এটা কনচেপ্ট, আপুনি এইটো কাৰোবাৰ পৰা আপুনি ইনস্পায়াৰ হৈছিলে নে আপুনি নিজে চিন্তা কৰি পাইছে এইটো? ফাৰ্ষ্টতটো মোৰ নিজৰ চিন্তা আছিলে, মোৰ নিজৰ চিন্তা। তাৰপিছত এখন মোৰ পেপাৰ এখন আছিলে, এণ্টাৰপ্ৰিনাৰশ্বিপ বুলি এখন পেপাৰ আছিল। সেই পেপাৰখন মানে মই যেতিয়া পঢ়ি আছিলোঁ সেইটো সময়ত মানে যিজন ছাৰে আমাক পঢ়ুৱাইছিলে তেখেতে খুব ইনস্পায়াৰ কৰিছিলে মানে এণ্টাৰপ্ৰিনাৰ হ'বৰ কাৰণে। সেইটো সময়ত মানে আমি ভাবোঁ যে এণ্টাৰপ্ৰিনাৰ আমি হ'ব নোৱাৰোঁ, যাৰ বেকগ্ৰাউণ্ডত বিজনেছ নাই। তাৰপিছত তেনেকৈ মই ভাবিছোঁ আৰু সেইবোৰ হ'ব নোৱাৰোঁ, এইবিলাক সপোন হৈ থাকিব বুলি আৰু। তাৰপিছত মই এবাৰ কলকাতা গৈছিলোঁ। কলকাতাত এখন আছে ষ্টৰী বুলি এখন আছে বুক কেফে, খুব ডাঙৰ, মানে ৱে টু বিগ, মানে ইয়াতকৈ মানে বহুত মানে ডাঙৰ আৰু। তাৰপিছত তাত ভেৰাইটি কিতাপো আছে আৰু লগতে তাত ষ্টেচনাৰী, খোৱা মেলা এইবিলাক চব আছিলে। তাৰপিছত ইমানটো এটা গ্ৰেণ্ড কৰিব পৰা নাই, যিহেতু মোৰ এতিয়া নতুন ষ্টাৰ্টআপ হয়, তো সেইকাৰণে অকণমান মানে লিমিটেডলি কৰি আছোঁ আৰু তাতে ক্ৰাউডটো চাই মেলি পেলাই কৰিছোঁ। তো সেই তেনেকৈ মই ষ্টৰীলৈ গৈছিলোঁ। ষ্টৰীত মোৰ ভাইটিয়ে লৈ গ'ল, মোক ক'লে যে তোৰ
মোৰ এটা সপোন আছিলে সেই সপোনটো মই তোক এবাৰ দেখুৱাম তেতিয়া মানে মই যেতিয়া গৈছোঁ মানে এইটো দেখোন এখন বেলেগ দুনিয়া এখন দুনিয়াই মই চাই আছিলোঁ সপোনত সেই তেনেকুৱা মানে তাৰপিছত হয় ন যিমান সপোন চাই সিমান পূৰা হয় পুৰো হ'ল আৰু সপোনটো আৰু আগন্তুক দিনত আপোনাৰ পেজ টাউনক লৈ কিবা নতুন পৰিকল্পনা অবভিয়াছলি থাকিবই আৰু এতিয়া তেনেকৈ চাবলৈ গ'লে মই বেলেগ বেলেগ ইভেণ্টছ অৰ্গেনাইজ কৰি থাকোঁ এভৰি অল্টাৰনেট ছানডেত এটা এটা ইভেণ্ট হয় ষ্টৰি টেলিং তাৰপিছত ড্ৰয়িং কম্পিটিশ্যন হয় তাৰপিছত আকৌ এবাৰ হৈছিলে য়োগা মেডিটেশ্যনৰ এটা ছেশ্যন হৈছিলে তাৰপিছত ভাবিছোঁ মই চেছ কম্পিটিশ্যন ৰাখিম বুলি ভাবিছোঁ বুক ক্লাব ৰাখিম বুলি এনেকৈ বেলেগ বেলেগ ইভেণ্টছ কৰি থাকিম সেইটোতো থাকিবই সেইটো এতিয়াৰ কাৰণে কম মানুহ আহিছে অলপ দিনৰ পিছত মানুহে গম পাব এতিয়া বেছিকৈ মানুহ আহিব তেনেকৈ মই ভাবিছোঁ বেলেগ বেলেগ জেগাত এষ্টাব্লিছ কৰিম বুলি ভাবিছোঁ কৰিব পাৰোঁ যাতে হয় আৰু আপোনাৰ এই বুক কেফেখন আৰম্ভ কৰোঁতে আপোনাৰ পৰিয়ালৰ মানুহৰ বা আপোনাৰ ঘৰখনৰ সহায় কেনেকুৱা ঘৰখনৰ সহায় খুব ভাল আছিলে খুব ভালেই ছাপোৰ্ট পাইছোঁ ফেমিলিৰ পৰা আৰু মানে এনেকুৱা হয় যে দেউতাই মোক ফাইনেন্সিয়েলি বহুত হেল্প কৰিলে তাৰপিছত মই যেতিয়া ভাগৰি জাগৰি চব কাম কৰি মেলি পেলাই ৰাতি যাওঁ মোৰ মায়ে ভাতখন উলিয়াই দিয়ে গৰম গৰম ভাত খাবলৈ সেইটো হিচাপত মোৰ মায়ে বহুত সহায় কৰিলে যিহেতু মাৰ অকণমান গাটো বেয়া তথাপিও মোক হেল্প কৰে সদায় তাৰপিছত মোৰ বা বহুত হেল্প কৰিছিলে মোৰ বা মানে তাই জব কৰি আছে তাৰপিছত স্কুলৰ জব তাৰপিছত ঘৰত আহি পেলাই তাই বহুত ভাগৰি যায় তথাপিও তাইক কানো ব'ল না মোক মিস্ত্ৰীয়ে মাতিছে মই অকলে যাবলৈ মন যোৱা নাই তয়ো ব'ল না বুলি কৈ তাই কানো তো মানে সেই হিচাপত মানে তাই শ্বি ৱাজ ৰেডি মানে ঠিক আছে তাইৰ এটা সপোন আছে পূৰ কৰিবলৈ আমি হেল্প কৰিম তেনেকৈ ছাপোৰ্ট বহুত পাইছোঁ ঠিক আছে আপোনাৰ যি সপোন এয়া সম্পূৰ্ণ হওক আমিও আশা কৰিছোঁ এইটো আৰু কিবা ক'ব নি শেষত আপুনি মই ক'ব বিচাৰোঁ গোটেই যোৰহাটবাসী ৰাইজক বা গোটেই অসমৰ মানুহক ক'ব বিচাৰিছোঁ যে কিতাপ পঢ়ক পঢ়িব লাগে আমি সকলোৱে জানো বহুতে পঢ়িবলৈ বাদ দিছে আৰম্ভ কৰক আকৌ পঢ়ক ইয়াত আপোনালোক আহিব পাৰে পেজ টাৰ্ণাৰ বঙাল পুখুৰীত আছে আপোনালোক আহিব পেজ টাৰ্ণাৰলৈ নিজৰ মা দেউতাক লৈ নিজৰ সৰু বাচ্ছাক লৈ আহিব পাৰে আৰু আপোনালোকৰ ফেভৰেট কিতাপ মনৰ পচন্দৰ কিতাপ আপোনালোকে লৈ যাব পাৰে ঠিক আছে থেংক ইউ মেম